গোটেই বতৰটো ইমান ঠাণ্ডা পৰিছে বাপ্পা হৈ বাহিৰখনক আইফাই নৰি গোটেই বৰুৱানী বাইদেউ শুনছে না কি কৰছে তুমি হে আছো ৰবা এইখিনিত অলপ বাহিৰত অলছো ঠাণ্ডাত ধৰি দেখোন একে কিবা লাগছে কাম বনখিনি শেষ কৰি ফুলকেটলা চাইছিলো অলপমান কিয় আহিছিলা তুমি আপুনি আৰু যিহে ঠাণ্ডাৰ কথা ক'লা এতিয়া মই কথাটো কওঁ কেনকে তাৰমানে হেৰি মোৰ এখন বিয়া আছে আপোনাৰ লগত অলপ বাজাৰত যাওঁ বুলি ভাবছিলো অলপ কিবা গিফ্ট চিফ্ট কিনবা আৰু দুই এক পদ আছিল যাব নাকি মোৰ লগতে লগ নাই বাজাৰত যাবা এনে মোৰ সেনেকে কাম নাছিল ৰবা বাজাৰ কৰিব লগাখিনি নাই এনে ঘৰতো সেনেকে কাম নাই তোমাৰ লগত যাবা লাগে যদি যাম দা ভাত চাত খুৱাই পিছবেলাকে যাবা ন হ'ব দিয়ক পাঁচবেলাকে যাম ভাত চাত খুৱাই চলি গিলাক 4টা মানতে যাম দিয়ক আপুনি অলব তেতিয়াহ'লে মই যাওঁ দে তেতিয়াহ'লে হ'ব দা যাওঁ ভাতকেইটা বহে দিওঁ দিয়ক আপুনি আহিব হ'লে ময়ো যাওঁ ভিতৰত ঠাণ্ডা গতে আহক বাইরে লৈ যাক তাজা সবজি একদম তাজা আহি যাক বাইরে লৈ যাক কম দামরে দি আছো একদম কম দাম বাইদেউ আপুনি কিবা ল'ব নেকি হে মোৰ বাজাৰ হল দিয়ক মোৰ হেৰিটিও ল'ব লাগছিল ৰবা অলপ চব্জি ওলা খিৰা হে কিয়া বাইদেউ কি লাগে খিৰা লাগে মানে তিয়হ আছে বাইদেউ একদম তাজা তিয়হ একদম আজি বজাৰৰ পৰা আনিছো একদম তাজা হৈ যা তোৰ তাজা হেৰি লং ৰবা অলপমান তাজা হলিও নহলিও আমাৰ আৰু মাইনা তিয়হ খাই বৰ ভাল পায় ঘৰত তিয়হ শেষ হৈছে কিতনা करके দিয়া হে কেজি বাইদেউ তিয়হৰ দামটো হ'ল 20 টাকা কেজি 20 টাকা মাত্ৰ 20 টাকা 20 টাকা যদি দি 1 কেজি দি সস্তা দে 20 টাকা যদি এইটো বাইদেউ লক একদম পলিথিনত সোমাই দিছো বাইদেউ আৰু আহিব দেই এইটো মই কম দামতে চব্জি দিম আপোনাক এইটো লক বাইদেউ দিছো এইটো তিয়হ বাইদেউ আহি থাকিব একদম কম দামতে আপুনি চব্জি পাই যাব মোৰ দোকানৰ পৰা একদম কম দামত শুনছা পইচাটো দিলো বলা যাওঁ বলা যাওঁতে বাটতে কাপ চাহ খাই যাম বলা বাইদেউ বলক হেৰি চিঙৰা খাম কিন্তু এইখিনিত এখন ভাল দোকান আছে ৰ'ব সেইখিনি দোকানখনত চিঙৰা ভাল বনাই তাতে খাম বলক মই লৈ যাম আপোনাক বলক বলা আরে এইটো কি 20 টাকার তিয়হ ললে বাইদেউ এখন তো 20 টাকার নোট না আছে এখন তো 2000 টাকার নোট আরে এখন তো 2000 টাকার নোট আছে এখন ভাল করে মোৰ চকু দুটাই কিবা হৈছে নেকি না চকু দুটাতো একো হোৱা নাই এইটোতো 20 টাকাই 2000 টাকাই আছে 20 টাকা না আছে পটাপট দোকান বন্ধ কৰি মই যোৱাই ভাল হ'ব নহলে বাইদেউ আকৌ 2000 টাকাটো বিচাৰি আহিব পাৰে আরে ভগবান আজি কি চকু মেলিলি রে পটাপট দোকানটা বন্ধ করু রে বাপ্পা মই এইখিনি হলে যাতে লাইট চাইট নজ্বল তে বহি বেল মাৰি আছা আহিলা নেকি আমাৰ কাৰণে কি আনছা চিংৰা আনছো হাও কি হা মনি কি বিচাৰি আছ তুমি ইমান ৰাতি কি হল জানে নে আপুনি আজি মই 2000 নোট এখন নিছিলো বেগত তেখেতৰ লগত আজি বাজাৰত গৈছিলো মই আমাৰ ওচৰৰ যে তেখেতৰ লগত বাজাৰত গৈছিলো যাওঁতে মই বেগত 2000 নোট এখন আৰু খুচৰা অলপ নিছিলো নিহতে কি হল মই বেলেগ সৰু সুৰা বাজাৰ কৰিলো কৰি পেলে এখন চব্জি বাজাৰত সোমালো তেতে মাইনাৰ কাৰণে তিয়হ 1 কেজি ল'বা খুজিছো তিয়হ 1 কেজি লগতে মই 20 টাকা কেজি বুলি ক'লাক ময়ো সস্তা পাই 1 কেজি ল'লো লৈ পেলে মই 20 টাকাৰ হলনি সেই 2000 খেন দিলো ইতে বেছি মস্তু নাই হই মই বেগত নিজে হুমে নিয়া মনত আছে হিখেনে দিলো দেখছে না মোৰ গেল যাওক 2000 তো আজি দিনটো এবয়া আছিল মোৰ ইমান ফুটি কৰি বাজাৰ সাজাৰৰ পৰা আইলো কি হল চাকচোন কি কহা তোমাৰ গতে অলপ মানে হেৰি নাই তুমি দিওঁতে অলপমান নোটখন চাই চিন্তি দিবা লাগছিল আজিকালিনো কি কবা পইচা গিলাও দেখবা গতে ৰাঙা নীলা হৈছে নহয় মানে কোনখন দিয়া যায় কোনখন ৰাখা যায় বৰ দিগদাৰ হৈছে হা সেইকাৰণে চাগে তোমাৰ ভুলটো হ'ল কি কৰবা আৰু হ'ব দে ইমান ৰাতি আৰু 2000 খান বিচিলি তুমি আলমাৰীত নাপ নহয়
চব্জিৱালাটোই কিজানি আজি মজা কৰছে। সি আৰু কিজানি সোনকালে দোকান চকান বন্ধ কৰি ঘৰত গৈছে আৰু যাই পেলাই কিজানি মস্তি কৰি মাছে মাংসই খাইছে। হ'ব দা, সিও খাওক দা, একদিন কি কৰবা, সেইটো যাবা লাগাই পইচা আছিল আমাৰ। যাওক দা, আহা শুই থাকাহি। এই হ'লেও কথাটো ইমান সহজতে পাহেৰব নৰি ৰ'ব। মই কোন দিনৰ পৰা এইটো জমা কৰি থৈছিলোঁ। মই বোলো আজি বেগত ভৰাই লৈ যাওঁ, কিবা ভাল বস্তু দেখিলে কিনিম। মই ভাবাই নাই যে মই 20 টকাটো ঠাই 2000টো ফটককৈ দি দিলোঁ। দেখছে না, মোৰ মনটো আজি গোটেই ৰাতি শুবাই নৰি সেয়ে চিন্তা কৰি থাকবা লাগব। কি যি হ'ল, কেতিয়াবা গোটেই দিনটো বৰ বয়া থাকে। হে ভগৱান, কালি ৰাতিপুৱা যেন আৰু মোৰ দিনটো ভালে ভালে যায়। নমস্কাৰ ৰাইজসকল, আজি বহুদিনৰ অন্তত আমাৰ চেনেল স্মাইল এণ্ড স্মাইল চেনেলটোত এটা নতুন ভিডিঅ' দিবলৈ সক্ষম হ'লোঁ। নানান সমস্যাৰ হেৰিত আমি ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। এতিয়া আজিৰ পৰা আকৌ নতুনকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মানে হহুৱাব পাৰিছোঁনে নাই নাজানো আৰু। ধন্যবাদ। আৰু এই কৰোণাৰ দিনত আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক, এয়ে আপোনালোকলৈ অনুৰোধ। নমস্কাৰ।